কিছুমান ব্যক্তিৰ কটা ছিঙাৰ পিছত সোনকালে তেজ বন্ধ নহয়, সেয়ে তেওঁলোকে এই শাকবিধ নিয়মীয়াকৈ খাব লাগে। বজাৰত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা ৰাসায়নিক সাৰযুক্ত শাকসমূহ খোৱাতকৈ আমাৰ সকলোৰে চিনাকি এই শাকবিধ খোৱা উচিত। এই শাকবিধ নিজে নিজে গজি উঠে, ইয়াক খেতি কৰাৰ কোনো প্ৰয়োজন নাই। ভিডিঅ'টিত দেখি থকা এই শাকবিধতো বহুতেই চিনি পাইছে চাগে। এই শাকবিধ হৈছে খুতৰা শাক। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন কে পোৱা যায়, ফলত কটা ছিঙাৰ পিছত হোৱা তেজ বন্ধ কৰাত ই সহায় কৰে। ইয়াৰ উপৰিও ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। হিমোগ্লোবিনৰ পৰিমাণ যদি কমি যায়, ই আমাৰ ৰক্তহীনতাও দূৰ কৰে, দৃষ্টিশক্তি বৃদ্ধি কৰে। খুতৰা শাকে আমাক ৰুচি বঢ়ায় আৰু হজম শক্তিও বঢ়ায়। ইয়াত কেলছিয়াম আছে, মেগনেছিয়াম আছে, ফছফৰাছ আছে আৰু এইবোৰৰ উপস্থিতিয়ে আমাৰ দাঁত, হাড় আৰু নখবোৰ মজবুত কৰি তোলে। প্ৰস্ৰাৱ জ্বলা-পোৰা বা কমকৈ হোৱা এই সমস্যা দূৰ কৰে আৰু লগতে পাইলছ বা অৰ্চ ৰোগৰ বাবেও ই বহুত উপকাৰী হয়।